এই মানুহজনক চাগে নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। মিছাইল মেন, ভূতপূৰ্ব ৰাষ্ট্ৰপতি যি বুলি কওক, তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা, অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা APJ আব্দুল কালামৰ জীৱন কাহিনী সকলোৰে বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ প্ৰতিটো কথা, প্ৰতিটো লিখনিয়ে নতুন প্ৰজন্মৰ বাবে, যুৱ প্ৰজন্মৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস। তাৰে এটি সৰু কাহিনী, সৰু কথা তেওঁ নিজে লিখা মোক প্ৰায় বহুত ভাল লাগে, আৰু সেইকাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিখিনি কথা মই প্ৰায় ছাত্ৰ ছাত্ৰীক লগ পালে বা ষ্টুডেণ্টছ ইউথৰ লগত কেতিয়াবা ইণ্টাৰেকশ্যন কৰাৰ সুবিধা পালে প্ৰায়ে এইখিনি কথা শ্বেয়াৰ কৰোঁ। তেওঁ ডিগ্ৰী পাছ কৰি তেওঁ ইঞ্জিনিয়াৰিং কৰিলে। ইঞ্জিনিয়াৰিং কৰি যেতিয়া চাকৰি ইণ্টাৰভিউ দিবৰ কাৰণে তেওঁ প্ৰথম দেৰাদুনলৈ আহিল। তেওঁ এদিন দেৰাদুন জানে, উত্তৰাখণ্ডৰ দেৰাদুনত এয়াৰফ'ৰ্চৰ পাইলটৰ ইণ্টাৰভিউ দিবলৈ আহিল। তেওঁৰ বহুত ইচ্ছা আছিল এয়াৰফ'ৰ্চৰ পাইলট হ'বলৈ। ইণ্টাৰভিউ দিবলৈ আহিল, এয়াৰফ'ৰ্চৰ ইণ্টাৰভিউ দিবলৈ আহিল। প্ৰায় 25-30জনমান ল'ৰা আহিছে গোটেই ভাৰতবৰ্ষৰ। তেওঁ লিষ্টত 9 নম্বৰত থাকিল আৰু 8জন ল'ৰাক মাত্ৰ চিলেক্ট কৰিলে। তেওঁ চিলেক্ট নহ'ল। কথাটোৱে তেওঁক বহুত হতাশ কৰিলে। তেওঁ 9 নম্বৰত থাকিলে, 8জন ল'ৰা চিলেক্ট হ'ল। বিভিন্ন চিন্তাই হেঁচা মাৰি ধৰিলে। ঘৰৰ দৰিদ্ৰ পৰিয়ালৰ বায়েকে হাতত কেইটামান টকা গুজি দিছিলে, সেইকেইটা লৈ যাব। এতিয়া কি বুলি সুধা হাতে উভতি যাব। তেওঁ ডিপ্ৰেছড হ'ল, টেনশ্যন হ'ল, কি কৰোঁ কি নকৰোঁ। তাৰপিছত তেওঁ দিল্লীলৈ উভতি যাব লাগে। দিল্লী হৈ তামিলনাডুলৈ উভতি যাব লাগে ঘৰলৈ। তেওঁ কি ভাবি জানো তেওঁ ঋষিকেশলৈ গুচি আহিল। দেৰাদুনৰ পৰা তেওঁ ঋষিকেশ আহিলে। ঋষিকেশত আহি তাতে গা পা ধুলে, নদীত স্নান কৰিলে। কৰি মন তেওঁৰ তেতিয়াও শান্ত হৈ থকা নাই, অশান্ত হৈছে। কিবা যেন জীৱনটোৱে শেষ হৈ গ'ল, এনেকুৱা তেওঁৰ এটা অনুভৱ হৈছে যে মোৰ আৰু একো নহ'ব জীৱনত, মানে হতাশাই চানি ধৰিছে। কাৰণ তেওঁৰ বহুত সপোন আছিল, আৰু নেক্সট বাৰ পৰীক্ষা দিবলৈ তেওঁৰ হয়তো সেই আৰ্থিক ফাইনেন্সিয়েল ষ্ট্ৰেংথটো হয়তো নাথাকিব বা সহায় নকৰিব, ঘৰৰ পৰা ছাপোৰ্ট পায় নে নাপায় ক'ব নোৱাৰে। যিয়ে নহওক, তাতে ঋষিকেশত আহি তেওঁৰ জীৱনত এটা ডাঙৰ পথ পৰিৱৰ্তন হ'ল। তাতেই লগ পালে তেওঁ স্বামী শিৱানন্দক। তেওঁ লগ পাওঁ ধৰোঁ নধৰোঁকৈ স্বামী শিৱানন্দ এওঁ হ'ল মুছলমান মানুহ, লগ ধৰোঁ নধৰোঁকৈ তেওঁ নিজেই লগ ধৰিলে। যেতিয়া লগ ধৰিলে, স্বামী শিৱানন্দই দেখিয়েই গম পাইছিল যে ল'ৰাটো অকণমান ডিপ্ৰেছড হৈ আছে, কিবা টেনশ্যনত আছে। ল'ৰাটোক সুধিলে, কি হ'ল তোমাৰ? APJ আব্দুল কালামে গোটেই কথাখিনি খুলি ক'লে যে মোৰ ইচ্ছা চাগে পূৰণ নহ'ব। মোৰ বহুত সপোন আছিল সৰুৰ পৰাই পাইলট হোৱা, এৰোপ্লেন উৰোৱা, কিন্তু মোৰ চাগে সেইটো নহ'ব। স্বামী শিৱানন্দই নিৰ্ভয় দিলে, সাহস দিলে, ক'লে God may have a different plan for you. ভগৱানে হয়তো তোমাৰ কাৰণে অন্য এক ৰাস্তা খুলি থৈছে, বা তোমাৰ কাৰণে অন্য এক পৰিকল্পনা আছে। কি হ'ল? তেওঁ কৈছে, তুমি তোমাৰ নিজৰ ইচ্ছাক যদি সঁচাকৈ বিশ্বাস কৰা, তোমাৰ কাৰণে হয়তো আৰু ডাঙৰ ৰাস্তা খোল খাই যাব। আৰু নিজৰ ইচ্ছা আৰু যেতিয়া আস্থা ৰাখিবা, নিজৰ বিশ্বাসৰ ওপৰত যেতিয়া আস্থা ৰাখিবা, সেই শক্তি এক চুম্বকীয় শক্তিলৈ পৰিৱৰ্তিত হ'ব, আৰু তোমাৰ মন মগজুৰ জৰিয়তে হয়তো এক মহাশূন্যত প্ৰৱেশ কৰিব, আৰু ৰাতিপুৱা আহি তোমাক মহাজাগতিক শক্তিৰ দৰে আহি তোমাৰ শৰীৰত প্ৰৱেশ কৰি তোমাক শক্তি দিব। তুমি একো চিন্তাই কৰিব নালাগে, কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখা। তোমাৰ অন্য এক ৰাস্তা, বিকল্প ৰাস্তা খুলি দিব, খোল খাই যাব। যিয়ে নহওক, সেই কথাষাৰ সৰগত কৰিয়ে APJ আব্দুল কালাম ঋষিকেশৰ পৰা দিল্লীলৈ গ'ল। দিল্লীত তেওঁ ইতিমধ্যে আহোঁতে তেওঁ অন্য এটা পৰীক্ষা দি আহিছিলে। মই একজেক্ট নামটো পাহৰিলোঁ। আজি যিটো আমি DRDO বুলি কওঁ, ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, তেতিয়া নামটো অকণ বেলেগ আছিলে, DTO নেকি। তাৰে তেওঁ ফ্লাইং উইঙত তেওঁ ছিনিয়ৰ চাইণ্টিফিক ৰিচাৰ্চ এছিষ্টেণ্ট চাকৰিত পৰীক্ষা দি আহিছিলে। আপোনাৰ পাইলটৰ পৰীক্ষা দিয়াৰ আগতে তাতে পৰীক্ষা দি আহিছিলে। পৰীক্ষাৰ খবৰ ল'বলৈ ওলালে। যেতিয়া সোমালে অফিচত, লগে লগে তেওঁৰ হাতত এপইণ্টমেণ্ট লেটাৰেই দি দিলে। তেওঁ ভাবিব পৰা নাছিল কি ঘটি আছে। আৰু তাৰ পিছৰ কাহিনীটো আমি জানো। সেই ছিনিয়ৰ ৰিচাৰ্চ এছিষ্টেণ্ট পষ্টৰ পৰা আহি তেওঁ কেনেকৈ মিছাইল মেন হ'ল,
পাৰমাণৱিক বোমা ভাৰতক গৌৰৱান্বিত কৰিলে নহয় জানো পোখৰাণৰ সেই কাহিনীটোৱে তাৰপিছত ৰাষ্ট্ৰপতি আৰু গোটেই পৰিক্ৰমা এক বিশাল এই কথাটো তেওঁ নিজৰ কিতাপখনত লিখিছে এই কাহিনীটো মই কিয় ক'লো জানেনে দুটা কথা ইয়াৰ পৰা মই দুটা কথা মোৰ বহুত ভাল লাগে এটা যে মানুহ হাৰিব পাৰে ফেইল হ'ব পাৰে কিন্তু শেষ নহয় সাকসেস ইজ নেভাৰ এন্ডিং এণ্ড ফেইলাৰ ইজ নেভাৰ ফাইনেল ইভেন এই তেখেতৰ এই কথাষাৰ যদি আপুনি পঢ়ে চাবচোন উইনাৰ্ছ আৰ নট দ'জ হু নেভাৰ ফেইল বাট দ'জ হু নেভাৰ কুইট সেইসকলেই বিজয়ী হৈছে যে বিজয়ীসকল কেতিয়াও ফেইল নপৰা নহয় তেওঁলোকে ফেইল হয়তো পৰিছে কিন্তু তেওঁলোকে কেতিয়াও প্ৰয়াস কৰিবলৈ বা চেষ্টা কৰিবলৈ এৰি দিয়া নাই আপুনি যদি কিছুদিন আগৰ বাতৰি কাকতবিলাক পঢ়ে ৰাজস্থানৰ কোটাত যোৱা বছৰ প্ৰায় 27 জন ল'ৰা ছোৱালী সুইচাইড কৰিছে IIT কোচিং কৰিবলৈ যায় কিছুমানে হয়তো লোড ল'ব নোৱাৰে সুইচাইড কৰে কিছুমানে হয়তো IITত সিটটো নাপায় সুইচাইড কৰে আৰু এনেকুৱা খবৰ দুই এটা ঠাইত বিভিন্ন ঠাইত আহি থাকে হয় পুৱাৰ হাবিয়াস থাকে যাৰ কাৰণে চেষ্টা কৰোঁ নাপালে দুখ লাগে কিন্তু সেই দুখটো এনেকুৱা হ'ব নোৱাৰে যে মই জীৱন দি দিম আমি ভগৱানে আমাৰ কাৰণে হয়তো অন্য এক ৰাস্তা আছে আৰু বিকল্প ৰাস্তা আছেই আছে আপুনি ফেইলাৰৰ পৰা শিকিলে চাওক আপুনি চেষ্টা কৰিছিলে কালি সিট আপুনি যদি 100খনৰ ঠাইত যদি 200খন হ'লে হয় হয়তো সিটটো আপুনি পাই গ'লে হ'ল আপুনি সিট নোপোৱা মানে এইটো নহয় যে আপুনি দুৰ্বল আপোনাৰ সেই কোৱালিটিটো নাই হয়তো যিকোনো কাৰণতে সিটটো আপুনি নাপালে এক নম্বৰ কাহিনী দুই নম্বৰ কথা আৰু এইটোৰ পৰা কি শিকিলোঁ যে এটা কথা যে আমি হতাশাত ভাগি পৰিব নালাগে আমাৰ হাতত দুই নম্বৰ এটা ৰাস্তা থাকিবই থাকিব ভগৱানে আমাক হয়তো অন্য এটা ৰাস্তা দিছে আৰু আমি আমাৰ সপোনবিলাক যদি বিশ্বাস আমাৰ যিটো বিশ্বাস আমাৰ আত্মবিশ্বাসক আস্থা সহকাৰে লৈ যাওঁ তেতিয়া তাৰ ফলাফল সদায় ভাল হয় এনেকুৱা কথা আগলৈ আৰু পাতি যাম আজিলৈ ইমানে ধন্যবাদ